গুড়িটো ধৰা পৰি গ'লে ঠিক আছিলে, এতিয়া নাই এইটো ভালে নাই এতিয়া আৰু হেল্ল' গাইজ, কি খবৰ? মই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আমি এতিয়া তিনিআলি যাবলৈ ওলাইছোঁ, ভণ্টি মই বেটি। বস্তু দুটামান আনিব লগা আছে। কি কি বস্তু আনি চাই বেটিও আজি ষ্টাইল কৰি আছে, কেনেকুৱা লাগিছে জনাবচোন দুইজনী আজি। আমি আজি তিনিআলিলৈ যাম। এয়া ভণ্টি বেটি উঠিছে চাইকেলত, ভণ্টিয়ে ল'ব বেটিক। উঠিব পাৰিবা নাই? এয়া বেটি উঠিলে, এতিয়া মই যাম। তিনিআলি আহি পালোহি। এতিয়া কি ল'ম সকলোবোৰ দেখা যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কি কৰিছা? বেটিৰ কাৰণে চেণ্ডেল চাব আহিছোঁ প্ৰথমতে। বেটিৰ কাৰণে ৰ'বা, ভাল লাগিছে নাই? ডাঙৰ আছে এনেকুৱা টাইপৰ হয় নাই? এনেকুৱা টাইপৰ লাগে ন? ৰ'বা নাই আবেলি হৈ গ'ল ন, চাহখন খালে ভাল লাগে। চাহৰ লগত চিঙৰা গৰম গৰম। খাই বৈ হৈ গ'ল, এতিয়া বস্তু ল'ব লগা নাছিলে, লৈ গ'ল। ভণ্টি গৈছে তামোল আনিবলৈ, মায়ে তামোল নিবলৈ কৈছিলে। আহা আমি আহা। ভণ্টিয়ে তামোল বাচি আছে, বেটিয়ে ৰৈ চাই আছে। তই খাবি নি? ভাল ভাল চাই ল। চাইকেলখন ইয়াত থৈ গৈছিলোঁ, লৈ যাওঁ। বেটি দৌৰিলে। সেইখন ফাৰ্মাচী নতুনকৈ বহিছে। বেটি হলিক্স ল'বলগীয়া আছিলে, ভালে। আকৌ এদিন যাব লাগিব সোণাৰীলৈ। বস্তু ল'লোঁ, কি বস্তু ল'লোঁ ঘৰতে দেখামগৈ। বেটি ইমান ধুনীয়াকৈ ওলাই আহিছিলে। এতিয়া চাওঁচোন বেটিজনী কেনেকুৱা হয়। মুখখন লিপষ্টিক গুচি গ'ল। ইয়াত দেখিছোনে ভণ্টিহঁত আগত গুচিয়ে গ'লগৈ মোক দি থৈ। এইযোৰ চেণ্ডেলযোৰ কেনেকুৱা লাগিছে জনাবচোন। এইযোৰ চেণ্ডেল মানে ছিগি থাকিলে, সেইটো কাৰণে চেণ্ডেল এযোৰ আনিলোঁ। এডাল কাজল আৰু এইটো সেন্দুৰটো মেইন নহয় জানো? ইটো সেন্দুৰ আছে, হ'লেও মানে শেষ নোহোৱাৰ আগত এটা আনি থ'লে ভাল। সেন্দুৰ কেতিয়াও নাই বুলি ক'ব নাপায়। দেখিছেনে বেটিয়ে চানা আনিছিলে, ভুজিয়া, ঘৰত বনোৱা ভুজিয়া হয়। তাকে খাই ক'লৈ কোৱাছোঁ ৰ'ব। ছাগলীকেইটা শুকাই আছে, কাপোৰযোৰ খুলিছোঁ আৰু ডাইৰেক্ট আহি ছাগলী ওচৰলৈ আহিছোঁ। ছাগলী মই বহুত ভাল পাওঁ আচলতে। আজি আনি দিয়া চেণ্ডেলযোৰ এযোৰ পিন্ধিয়ে আছে।
এইখন মুখ দেখিছেনে? নিজে মেকআপ কৰিছে, আইনিডাল নিজে লগাইছে, ফুট নিজে লগাইছে। আজিলৈ ইমানেই আছিলে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পাৰে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়াই হ'লেও অকল নাচিয়ে থাকে। সন্ধিয়াই হ'লগৈ।